এয়া পথাৰত নিবলৈ ৰেডি। আৰু মই এয়া পথাৰত এতিয়া জলপান লৈ আহি আছোঁ। কি হয় ভিডিঅ' নাজানো আৰু মাত্ৰ পথাৰত আহি আছোঁ আৰু জলপান লৈ মা আহি আছে পিছত তেওঁলোকক দেখাই আছোঁ। শুই ৰৈ আছে, ময়ো গৈছিলোঁ ৰাতিপুৱা। মোৰ অৱস্থা দেখি আপোনালোকে গমেই পাইছে চাগে। এয়া আহিছোঁ, নাজানো মই ভিডিঅ' বনাব, তথাপিতো চেষ্টা কৰিছোঁ। যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। এয়া আমাৰ ৰোৱনীয়ে ৰুই আছে। মামাই ইয়াতে আহিবিনে? হা সেইখিনি বহুত ৰ'দ আকা। ৰোৱনী আহি আছে, থৈ লওঁ। লৈ আহিছোঁ এটাই থবা দিছি মাই লৈ আহি আছে কঁঠাল। পিছে পিছে চিমু দাউৰি আছে। এটাই থওঁ তলত নামে চিমু জলপান খাবি আমাৰ লগত? হা নাই সোনকালকে ছাগলীয়ে আহি বোলে আমাৰ এইটো বড়োতাৰ স্মৃতিও আমাৰ ৰোৱনী আহি আছে। ইয়া চিমু নহয়, ইফালে আহি গোটেই শেষ কৰিব, শাস্তি কৰিব খাওঁতে খেদি দি। বুঢ়াইও খাইবা একে ঘৰত আহিলো বনে বন বনে বন থকা মানে এইও গৈছি নহয় নে, তাই নৰা হৈছি, গতিকে বনে বন দে বাইদেউ কৈছে ভাটিবেলা যাম দে, ভাটিবেলা বোলো গধূলি হৈ গ'ল নাপত নৰাহে ভাটিবেলা আমি যিহেতুকে হেৰি দৰঙৰ মানুহ নহয় বাৰু, দৰঙত নহয় চবতে ৰুই আছে, চবতে ৰুইছে। হ'লেও আমি এতিয়া বৰ্তমান ক'ৰ মানুহ? আমি দৰঙৰ মানুহ। ওপৰ অসমৰ আমাৰ পূৰ্বপুৰুষৰ পৰা, আমাৰ মা দেউতাৰ পৰাও এনেকৈ আমি খাইছিলোঁ। ধুনীয়াকৈ পিন্ধা উৰাখিনি নামে দিলি নাখায় মানুহ নাই, জুতিহে লাগে এটা বিহু গাই দিছো মই, বিহু এটা গাই দিয়ে, পুৰণা বিহু। আইছি মই যাছো অলপ মান সিফালে পথাৰত কি বিহু গাবি অতি কৈছে নহয় মুগাৰে মহুৰা, তাতো কৈছে নেহৰ মাকো,
তাতো কৈছে ৰে হয় বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো তাতো কৈছে নহয় ফুৰিও আশে খিন্দিখিনি নকৰি কেনেকৈ থাকো বঢ়িয়া 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 যি কাম কৰি আছো তাকে কবাই নকো আকৌ এতিয়াতো বিহু মাৰা নাই আমি নাই ভুইহে আমি আনন্দতে কঠলেদি জলপান খাম আমি এতিয়া গতিকে আমি ঘৰুৱা মানুহ ঘূৰিবই লাগিব আৰু আমাৰ যিহেতুকে কথা আগতে জলপান দি বিহু আহি আছে আমি কাতি বিহু খলাবন্তি দিম ভৰ্তি হৈ আছে আমি এতিয়া ৰুই দিলোঁ ভাৰতে মহাপুৰুষবিলাকৰ জন্ম খা 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 আমি কি জানো আমি এলিয়া মই খালো কিমান ইচ্ছা সূতা লাগি আছিল জানানে আমি এতিয়া তাতে 6টা 7টা আছিল পিঠাগুড়ি নিচিব ধুনীয়াকৈ নতুন কঁঠালটো 5 চিটকি লৈ গৈছোঁ তাৰপিছত সিহঁতে মানে খাব সময় নাই নহওঁতে সিহঁতে ঘৰত লৈ গ'ল ঘৰে খাব নাপালা সিহঁতে লৈ গ'ল আৰু পিঠাগুড়িটো সিহঁতৰ চোৱা নাই হ'লেও খাৱা যাব বৰ ধুনীয়া লাগে লাগবয়ে সেইকেইটা চাইছোঁ একবাৰ হেৰি নে সদেহঁতৰ ৰুবা গৈছোঁ নহয় নদী পাৰত এই বানপানী খোৱা আগৰ খোৱা তাৰমানে জলপান ভাত এই জলপান ৰান্ধিয়ে লৈ গৈছিল ভদীমাকে গাড়ী দি লৈ গৈছিলে গাড়ীত লৈ গৈছিলে আকৌ ভাতো পাছত নাপায় গাড়ীতে লৈ গৈছে যে বিনুয়া আছিল এইকেইটা হৰিচন্দ্ৰ ৰুই থৈ যাব হাউৰি আমি নাজানিছিলোঁ কৰিলে বহুত ডাঙৰ কথা হ'ব হাউৰি মানে হাঁহ মাৰা ভোজ খোৱা হাউৰি আছিলে এতিয়া হাজিৰা আনিবলৈ হাউৰি দিবলৈ হাউৰি বোলে এতিয়া একেবাৰে চাইছোঁ বিনামূলীয়াকৈ নাম্বাৰী আনিলে খোলা চাপৰি পিঠাহে খাবি নে জলপানহে খাবি নে কিহে খাবি খাই থাক আগৰ আমাৰ এতিয়া আমি আগৰ ট্ৰেক্টৰ নাছিল হালেই দিয়ে দিছিল নে বেয়াগিলা হিন্দুৰৰ যেতিয়া ফুটা দিব ডাঙৰ ডাঙৰকৈ মোকো দিবি প্ৰত্যেকে ল'ব ফুটা জানা এতিয়া কি এই চলিয়ে কি জানে এইগিলা কথা এতিয়া বৰ্তমান আলি দিলিও দিলি নেদিলেও নাই ৰুই থৈ কেনেকৈ পাৰে আমাৰ মুঠতে আহিছে আৰু হেৰি ট্ৰেক্টৰে তাৰমানে আলি দিয়ে হৈ গ'ল আজিয়ে খালোঁ কঁঠাল নাই এইবাৰ আজিয়ে কঁঠাল খালোঁ আমাৰ কথা ৰ'বা আমি টিভি চাই সৰি গ'ল গেছত তাতো সৰি গ'ল কঁঠালো সৰি গ'ল এই সিডালৰ কেইটাও বেয়া দিছে তামোলা খান দি আমি ইফালে গোটাইখন নদীকি যোৱা নাই গোটাইখন নদীকি মোক দুখান দিছা ছাগলী খাৰি খালা খাই আমি ঘৰত আহিছিলোঁ বাকলিখিনি লৈ আহিছোঁ দেই কঁঠালৰ ছাগলী আছে গৰু আছে চবকে দিব লাগিব ভিডিঅ'টো এইখিনিতে সমাপ্ত বাই বাই